মৃতকৰ নামতো দালালি কচুৱাত দুই সাংবাদিক ভাতৃৰ বিৰুদ্ধে থানাত গোচৰ সাংবাদিকে ঠগ প্ৰবঞ্চক আৰক্ষী বিষয়াৰ নামতো ধন সংগ্ৰহ কৰিলে দুই সাংবাদিক বন্ধুৱে নগাঁও জিলাৰ কচুৱাত সংগঠিত হৈছে এক সমাজক লজ্জিত কৰা ঘটনা এইবাৰ এজন মৃতকৰ নামত দালালি কৰি আৰক্ষী বিষয়াৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত পৰিছে কচুৱাৰ দুই সাংবাদিক ভাতৃ ঘটনাৰ বিষয়ে জানিব পৰা মতে চলিত বৰ্ষৰ 12 অক্টোবৰ কচুৱা তিনিআলিত এক দুৰ্ঘটনাত সংঘটিত হয় AS05R8820 নম্বৰৰ এখন অল্টো বাহনেৰে আলিটাঙনি গাঁৱৰ চামু দেৱনাথ নামৰ এজন যুৱকক খুন্দিয়ে গুৰুত্বপূৰ্ণভাৱে আহত কৰে আৰু 3 দিন পিছত চিকিৎসালয়ত যুৱকজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় এই সম্পৰ্কত মৃত যুৱকজনৰ পৰিয়ালে কচুৱা থানাত এক গোচৰ তৰে এই গোচৰটো মীমাংসা কৰি দিব বুলি কৈ অভিযুক্ত আব্দুল হাছিমৰ পৰা দুই পৰ্টেল সাংবাদিক ভাতৃ মুজাক্কিৰ আহমেদ আৰু মুস্তাফা কামালে 2.5 লাখ টকা নগাঁও জিলা আৰক্ষী অধীক্ষক চক্ৰ আৰক্ষী বিষয়া আৰু কচুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক মেনেজ কৰাব বুলি কৈ অতি কৌশলেৰে প্ৰবঞ্চনাৰে সংগ্ৰহ কৰে পিছত গোচৰটো মীমাংসা নহয় পঞ্জীয়ন হৈ আদালতৰ মজিয়া পোৱাতে উৰহি গোচৰ ওলাই পৰে এইপিনে আব্দুল হাছিমে এই ধন অতি কৌশলেৰে প্ৰবঞ্চনা কৰি লৈ যোৱা বুলি জ্ঞাত হৈ দুয়োজন প্ৰবঞ্চকৰূপী সাংবাদিকৰ বিৰুদ্ধে কচুৱা থানাত এক গোচৰ তৰিছে আৰু ন্যায়ৰ বাবে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে ব্যুৰো ৰিপৰ্ট ইণ্ডিয়ান ফাষ্ট নিউজ কথা হ'ল আমাৰ গাড়ী এল্টো গাড়ী এটা এক্সিডেণ্ট হৈছিলে এক্সিডেণ্ট হোৱাৰ পাছত এই মানুহ এজন ঢুকাইছে 6 দিন পাছত ঢুকাইছে মানুহজন এই মুজাক্কিৰ আছে যে মুজাক্কিৰে মোক লৈ পেলাই তাৰ ঘৰত গৈছিলোঁ আমি যোৱাৰ পাছত সি কৈছে যে আপুনি চিন্তা নকৰিব আপুনি আহক তাত ৰৈ গ'লোঁ ৰাতিপুৱা আহিছে থানাত আহি পেলাই থানাৰ পৰা গৈ পেলাই কয় যে থানাত সোমাবলৈ নাই RSSৰ মানুহ আহিছে নগাৰ পৰা ফোন কৰিছে কৰি পেলাই মানে বহুত মানুহ অফিচাৰৰ ওচৰত চাপিবলৈ নাই এনেকুৱা কথা কৈছে তেতিয়া কি উপায় হ'ব যে আচ্ছা হ'ব চিন্তা কৰিব ব্যৱস্থা এটা কৰিম এনেকুৱা কৈ পেলাই তাৰ ককাই আছে যে ডাঙৰ নগাঁও থাকে সেই তাৰ ওচৰত লৈ গ'ল ৰাতিপুৱা মুস্তফাৰ ওচৰত লৈ গৈছে গাড়ী এটা ৰিজাৰ্ভ কৰি পেলাই অনুমান 11টা বাজে তাত গৈ পাইছে তাত নি থৈ আহিছে থৈ অহাৰ পাছত সি যুক্তি কৰিছে এতিয়া কি কৰা যায় আমাৰ লগত FC ছাৰ ভাল আছে আপুনি এইটো চিন্তা কৰিব নালাগে FC ছাৰৰ ওচৰত যাম কথাটো মই জানি লওঁ কি হয় গৈছে গৈ পেলাই ঘূৰি আহিছে আহি পেলাই কৈছে মামা 1.5 লাখ টকা লাগিব 1.5 লাখ টকা হ'লে এইবিলাক কেছ কি কৰে ঘূৰিব OC ছাৰক দিব 50 FC ছাৰে 50 ল'ব আৰু এজন মানে CI ছাৰ এজন আছে তাক দিব 50 হে এনেকুৱা কৈ পেলাই মোৰ পৰা টকা লৈছে 1.5 লাখ আৰু পাছত লৈছে এইবিলাক বাকী কি কৰিছে না কৰিছে এইবিলাকৰ আছে 1 লাখ মুঠমাত 2.5 লাখ টকা গৈছে মোৰ কেছ সেইমতেই আছে কেছ একো হোৱা নাই কেছকেইটা মোৰ নামত গ'লগৈ ইয়াত এই কোৰ্টত গ'লগৈ তাৰ পৰা মোক জামিনে ওলাইছে এনেই কেছটো কৰিব লাগিছে আমাৰতো এটা উপায় হ'ব লাগিব এতিয়া মোৰ জেলেই হওক না জৰিমনাই হওক এইটোতো আমি ক'ব নোৱাৰিম এতিয়া কোৰ্টত যদি গৈছে কেছ মোৰ নামতে গৈছে কেছ এনেকুৱা ষড়যন্ত্ৰ কৰিছে কৰি পেলাই এই আৰু এটা চান্স দিছিলে ফোন কৰিছে এই হৈৰাতি পাৰ্টি ফোন কৰিছে যে আপোনালোকে আহক এই শাহজাহান আছে তিনিআলি তাৰ লগত বহি পেলাই হৈৰাতি পাৰ্টিৰ মানুহটো আপ ডাউন কৰি পেলাই মিলাইছে যে মানে এইটো মিলামিলি হৈ যায় 5 বাৰ গৈছে কমচে কম গৈ পেলাই কৈছে মিলামিলি হৈ যায় সি মিলিব দিয়া নাই কৈবিলাক মিলিব নালাগে কি হ'ব টকা যদি দিয়ে তাক আমি নাই এইটো এনেকুৱা কথা কৈছে কৈ পেলাই ৰাখি দিছে বস্তুটো আমি দিব নোৱাৰিলোঁ টকা 1 লাখ কৈছোঁ ইণ্টাৰেষ্টৰ পৰা 1 লাখ টকা লৈ দিছোঁ এই সেইটা কৈছে
মানে ইণ্টাৰেষ্টৰ ওপৰত টকা লৈ পেলাই মানে আমি দাৰটো মাৰিলোহে 1.5 লাখ টকা দিলে মানে এইটো মীমাংসা হৈ গ'লেহে সিহঁতে দিয়া নাই এইটো মাৰিবৰ কাৰণে দিয়া নাই যদি তেনেহ'লে এতিয়া কি উপায়টো হ'ব আমাৰ এইটো উপায়টোৰ কাৰণে আমি কেছটো কৰিছোঁ কি ৰিপৰ্টাৰ হয় মানে আলিটাংগনি এই ৰাঙল বস্তিঘৰ গাড়ীত মুজাক্কৰৰ বাই হ'ল মুস্তফা কামাল চলচলি ঘৰ টকা মানে 1.5 লাখ গৈছে মুস্তফাৰ হাতত 1 লাখ টকা আছে মুজাক্কিৰৰ হাতত এতিয়া আপুনি কি থানা আৰক্ষী লৈছোঁ মানে আমাৰ কি উপায় হ'ব এইটো মানে ছাৰে কি কৰে কৰি বিচাৰ লাগে এজাত দিছোঁ আমি মুজাক্কিৰৰ নামত আৰু মুস্তাফাৰ নামত হা উচিত বিচাৰ লাগে আমাৰ এইটো গাড়ীটো হৈছে 12 তাৰিখে হৈছে যোৱা মাহৰ 12 তাৰিখে হৈছে হা কি হৈছে ল'ৰা এটা মৰিছে ল'ৰা খুন্দা খাই পৰি গৈছে যে পাছত 6 দিন গুৱাহাটীত থাকি পেলাই মৰিছে এইটো মোৰ ল'ৰা হয়